এইবাৰ আকৌ নতুন বছৰ বুলি দূৰণিলৈ পিকনিক খাব যাব পৰা নাই, সেইকাৰণে মনটো অকণমান দুখ। তাকে ভাবিলোঁ যে বাহঁতৰ ঘৰতে গৈ এদিনৰ কাৰণে থাকি আহোঁ, যিহেতু বাহঁতৰ ঘৰটো বেছি দূৰ নহয় সেইকাৰণে। তাৰপিছতে মই এইফালে বা ঘৰ পোৱাৰ পিছত আমি দুজনে আকৌ ওলাই গ'লোঁ মাংস আনিবলৈ। কিন্তু মাংস আনিবলৈ গৈ আমি দুজনে বহুত সময় লেকচাৰ দিলোঁ আৰু এইফালে শেষত মাংস লৈ ঘৰ পালোহি। আৰু ঘৰ পোৱাৰ পিছত দেখিছোঁ যে বায়ে এইফালে বনাবলৈ বস্তুখিনি যোগাৰ কৰিয়ে থৈছিলে। বাক আহি এইফালে মাংস দি বায়ে মাংস বনাই থাকে মানে আমি দুজনে অকণমান জুই কাষতে বহি লেকচাৰ দিলোঁ আৰু এইফালে ৰজিৰ লগত অকণমান ধেমালি কৰি থাকোঁতেই বায়ে এইফালে খাবলৈ আমাৰ দুজনীক জুই কাষতে ভাতো দিলে। পিছে জুই কাষত বহি খোৱা ভাতকেইটাৰ আমেজে বেলেগ হয়নে নহয় ৰাইজ, কমেণ্ট কৰি জনাবচোন। তাৰপিছতে ৰাতিপুৱা এইফালে মুখ হাত ধুই মেলি লৈ অকণমান জুই কাষতে বহিলোঁ আৰু তাৰপিছতে বায়ে এইফালে খাবলৈ ৰুটি ভাজিও দিলে আৰু সেয়া খাই মেলি হোৱাৰ পিছতে মই সোনকালে ঘৰলৈ আহিলোঁ, যিহেতু এফালে যাবলগীয়া হ'ল। আৰু সোনকালে নতুন ভিডিঅ'লৈ আহি থাকিম, বাই বাই।